এটা আছিলে মাত্ৰ আপোনালোকক দেখুৱালোঁ, সেইটোৱে আছে আৰু নাই, সেইটো খাম আজি খাই পেলাম। সেইটো বীজ জলকীয়া খাই কোনে কোনে ভাল পায় সেইটো কওক। মই কিন্তু বেয়া পাওঁ। লগাইছোঁ যদিও মই জলকীয়া খাবলৈ ভাল নাপাওঁ। দুঝা দিলে মানে দুই ঝাই মৰি থাকিব পাৰে, ছঝা দিলে মানে দুঝা। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই। যিহেতু গৰমৰ বতৰ, কি ক'ম আৰু, গৰমৰ পৰা একো শান্তি পোৱা নাই আৰু একদম কেনেকুৱা গৰম পৰিছে নহয় আমাৰ ইয়াত, ক'ব নালাগে। গছৰ তলত বহি আছোঁ, এতিয়া দেখিছা নাই, একদম বাৰীৰ পাছফালে আছোঁ আৰু মই চাত জীয়াই আছোঁ অকণমান। গৰমৰ বতৰ আৰু কি কৰিব, মানে ভাবিলোঁ ঘৰৰ ভিতৰতে, মানে ঘৰতে আৰু ভিডিঅ' এটা বনাই দিওঁ। মই প্ৰথমে আপোনালোকক দেখুৱাই আছোঁ মোৰ বাৰীখন, মানে মই জলকীয়া লগাই থৈছিলোঁ ইয়াত। এইবিলাক দেখিছানে, মই বস্তাত হেৰি কৰি কিনে মানে পুলিবিলাক ৰুইছিলোঁ মই ইয়াত। কাৰণ জলকীয়া অলপমান আছে, বেছিভাগটো বেয়া হৈ গ'ল, বৰষুণ বহুত বেছি হ'লতো এবাৰ, কাৰণ মোৰ জলকীয়া বৰবাদ কৰি দিলে আৰু বৰষুণে। কি ক'ম আৰু ক'বলৈ ভাষা নাই আৰু। ইমান কষ্ট কৰি যদি এনেকুৱা হ'বলৈ হয়, হ'লেও বেয়া লগা নাই, হ'লেও অলপ চলপ লাগে আৰু নহ'লে নাই আৰু, হ'লে হ'ব আৰু দে আৰু মাথা মাৰিবলৈ নাই আৰু, আকৌ ৰুই দিম বাপ্পেৰে। ইয়াত এইবাৰ দুঝা দিছিলোঁতো, এইবাৰ ছঝা দিম, ছঝাকৈ দিম। দুঝা দিছিলোঁ যে, দুঝা দিলে মানে দুই ঝাই মৰি থাকিব পাৰে, ছঝা দিলে মানে দুঝাৰ ভিতৰত ছঝাৰ ভিতৰত দুঝা বাচিব যে, চাৰিঝা মৰিলেও দৰকাৰ নাই তাৰমানে। এতিয়া দুই ঝাই ৰুইছিলোঁ, দুই ঝাই খতম। বীজ জলকীয়া খাই কোনে কোনে ভাল পায় সেইটো কওক। মই কিন্তু বেয়া পাওঁ। লগাইছোঁ যদিও মই জলকীয়া খাবলৈ ভাল নাপাওঁ। কি নাজানো, মুখত লগাবই নোৱাৰোঁ, গোন্ধ ল'বই নোৱাৰোঁ, এনেকুৱা বেয়াকৈ পুৰে নহয়। মই বহুত কষ্ট পাওঁ, মই নাখাওঁৱে জলকীয়া। যদি ৰুইছোঁ মই জলকীয়া নাখাওঁ, কিন্তু কামটো কৰি ভাল পাওঁ মই, মানে কৰি থাকোঁ। হ'লেও নহ'লেও মোৰ মনত একো দুখ নালাগে, ভালেই লাগে কিবা এটা। হ'লেও ভাল লাগে, নহ'লেও ভাল লাগে। আমাৰ বাৰীত কিন্তু জলকীয়া বাহিৰে আৰু আছে কিবা এটা, আপোনালোকক দেখুৱাইছোঁ ৰ'ব। এইটো গৰমৰ বতৰত কিন্তু বেলেগ মজা হয় এইটো, নেমু টেঙা, কাজি নেমু। পূৰা জুচ উলিয়াই, ৰস উলিয়াই মানে গিলাচত চেপি, নিমখ অকণমান, চেনি অকণমান, ঘটক মাৰি দিয়ে আৰু ঠাণ্ডা লাগি যাব। ঠাণ্ডা নালাগিলেও পেটত যদি কিবা কিবি সোমাই আছে, গেলা বস্তু চব চাফা হৈ যাব তাৰমানে। মই কিন্তু টেঙাটো খাবলৈ ভাল পাওঁ, পূৰা খাওঁ। সেইকাৰণে পিছে বেছি নাই, এটা আছিলে মাত্ৰ আপোনালোকক দেখুৱালোঁ, সেইটোৱে আছে আৰু নাই, সেইটো খাম আজি খাই পেলাম সেইটো। কাৰণ ৰ'দ যিমতে ওলাইছে নহয়, ক'ব নালাগে। বেলিটো মোৰ মূৰতে পৰিলে যেনেই লাগি আছে আৰু ক'তো থাকি শান্তি পোৱা নাই আৰু। ফেনৰ তলত থাকিলেও ফেনখন যে গৰম হৈ যায়, হাৱাটো গৰম আহি যায়, ফেনৰ তলতো থাকিব পৰা নাই। কেনেকুৱা লাগিছে মই যিটো পৰিৱেশত আছোঁ আপোনালোকক চাবলৈ, সেউজীয়া পৰিৱেশত আছোঁ। বেয়া লগা কাৰণ নাই ন, বেয়া লাগিলেও কবি কমেণ্ট। আৰু কি দেখুৱাম বাৰু, আমাৰ ঘৰত গৰমৰ বতৰত কেনেকৈ শুৱে আপোনালোকক দেখুৱাইছোঁ ৰ। আৰু এটা, আজি বেটাক মই এখন হেল্ল' হেঁচাক, আমি হেল্ল' হেঁচাক বুলি কওঁ, মানে জোলনা আৰু সেনেকুৱা এখন বনাই দিলোঁ। তাত দেউতাই কেনেকৈ খেলি আছে চাওক।
সৰুতে আমিও এনেকৈ কৰিছিলোঁ বাৰু। বহুত ভাল লাগে, ফূৰ্তি লাগিছিলে। কাৰণ সৰু কালৰ দিনবিলাক বেলেগ আছিলে ন, মজাটো বেলেগ আছিলে। আজিকালি বেলেগ আছে, কি ক'ম। আৰু এটা কথা, কাম এটা কৰিবলৈ পাহৰি আছোঁ মই। কালি ভিডিঅ'টোত চাগে আপোনালোকে গম পাইছিলে মই কাঁহী বাতি ধোৱা নাছিলোঁ। মোৰ মানুহজনী পথাৰৰ পৰা আহি কিনে মোক অকণমান গালি পাৰিছিলে। মানুহজনীৰ কথা ইমান বুজি নাপাওঁ যে, অকণমান হ'লেওতো কাঁহীখিনিতো ধুই থৈ দে কমচে কম বুলি কৈছিলে। আজি কাঁহী এখন আছে, এখন ধুই লৈ ৰ'ব। নহ'লে মানে মই আজিও গালিটো খাব লাগিব। সেইকাৰণে আপোনালোকেও সহায় কৰি দিব পাৰিলে। মই কিন্তু কৰি দিওঁ আকৌ দেই। লাজ নালাগে মোৰ, বুজিছা। কিবা এটা কমেণ্টত বেয়াকৈ নিলিখিব কিন্তু। আগতে কৰিলেওগে, চাই থাকক কিন্তু, নেচালে বেয়া পাম গৈ। আৰু শুন, লাষ্টত এটা লাইক কিন্তু কৰি থৈ যাব। কৰিবনে? কৰিব। এইখন কাঁহী মই খোৱা এতিয়া ধুই লওঁগে ৰ। আজিলৈ ভিডিঅ'টো ইমানেই। বেছি দীঘল হ'লে আপোনালোকে চাই আমনি পাব বুলি মই ইমানতে সামৰি দিছোঁ। কিন্তু লাষ্টত হ'লেও লাইকটো কৰি থৈ যাব আৰু, নহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। সদায় হাঁহি থাকক, সদায় ফূৰ্তি কৰি থাকক। কি ক'ম আৰু, বতৰ গৰম যে। বাই বাই।